আমাৰ ল'ৰাটো উঠা নাই দেখিছেনে? ইমান মৰম লগাকৈ শুই থাকে। শুই থাকিলে যে ইমান মৰম লাগে নহয়। উঠাৰ লগতে গোটেই দিনটো হুলস্থুল আৰু উঠি আছা ন? গম পাই আছা তুমি বেটা? উঠা 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 উঠা, আমাৰ বেবী হৈ গ'ল নহয়। উঠা উঠা, বেবী চাব লাগিব। উঠা। তুমি গম পাই আছিলা ন দুষ্ট? আমাৰ ঘৰৰ কালু মাইনা আজি বেবী জন্ম দিলে। আজি মানে যোৱা ৰাতি হ'লে দেখিছেনে? এই 3টা দিছে। এটা দেউতাকৰ ন হৈছে আৰু 2টা মাকৰ ন হৈছে। গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু আমিও বৰ্তমান ভালে আছোঁ। ৰাতিপুৱা উঠিলোঁ, এতিয়া চকু ফুলি আছে দেখিছেনে? চকুবিলাক ফুলা ফুলা মোৰ। এয়া চকু ফুলি আছে আৰু এতিয়া অলপ গৰম পানী খাই লওঁ। গৰম পানী বনাই লৈছোঁ আৰু আজি ছানডে বুলি আজি দিনটোনো আমি কি কৰোঁ কি নকৰোঁ তাকে আপোনালোকে চাই থাকিব বুলি আশা ৰাখিলোঁ। তেতিয়াহ'লে আজি আমি এটা নতুন ব্লগৰ সৈতে আমাৰ জোনালীপ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। চাই থাকিবচোন আপোনালোকে মইনো ছানডেটো কিদৰে পাৰ কৰোঁ। লগ পাম তেতিয়াহ'লে। ৰাতিপুৱা সি হাজবেণ্ডৰ দোকান পালোহি। এতিয়া 7টা বাজিলে আৰু ৰাতিপুৱা আহিলোঁ। মানে কি হ'ল, আমাৰ আজি মৰ্ণিং প্ৰেক্টিচ আছে, কাৰাটে প্ৰেক্টিচ আছে, সেইকাৰণে আহিলোঁ। ল'ৰা ছোৱালীকেইটা অহা নাই কাৰণে মই দোকানতে অলপ সিহঁতৰ কাৰণে ৰখি আছোঁ। আহিলে প্ৰেক্টিচটো কৰি জল্দি ঘৰত যাওঁ আৰু ন। আজি ছানডে আৰু বহুত কামো আছে ঘৰত, আৰু আজি কিবা এটা ৰান্ধিম বুলিও ভাবিছোঁ। আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকৰ জেগাত খায় নে নাখায় ক'বচোন ভিডিঅ'টো চাই। हेलो मनीष, कैसे हो? बोलो अच्छी हो क्या? हेलो बोलो, इधर देखकर हेलो बोलो। हेलो, मैं कौन हूँ? मम्मी। जोर से बोलो, मैं कौन हूँ? मम्मी। मम्मी? और वो कौन है? वो মাংস অলপ ল'লোঁ এই ভাইটিটোৰ পৰা। আজি ৰান্ধিব লাগিব নহয়, সেইকাৰণে ইয়াৰ পৰাই একেবাৰে মাংস অলপ লৈ যাওঁ বোলো। আজি বৰকচু বাগু খাম মুৰ্গী মাংসৰ লগত। আপোনালোকে খাই পাইছে ক'বচোন। আলুটো খাই বহুতে, কিন্তু বাগুটো নাখায়। বাগু খাম আজি। এই দুডাল আমাৰ কম মানুহ নহয়, 2ডালে হৈ যাব। কাটি পেলাই অলপ সময় ৰ'দত আঠাটো যাব কাৰণে থৈ দিব লাগিব। ৰাতিপুৱা প্ৰেক্টিচৰ পৰা আহি গা পা ধুলোঁ। এতিয়া গা পা ধুলোঁ মানে প্ৰথমতে কিবা এটা খাই ল'লোঁ। খাই লৈ বৰকচু আজি বনাম বুলি কৈছিলে ন, বৰকচু বাগু কাটি থ'লোঁ। কাটি থৈ পেলাই অলপ ৰ'দত থ'ব লাগে, মানে আঠাটো যাবলৈ। সেইটো কৰিলোঁ। কৰি পেলাই এতিয়া মই ইফালে চাব বেক কেমেৰা কৰি দেখাইছোঁ। মাংস লৈছোঁ। মাংস লৈ পেলাই আৰু কচু বাগুখিনি কাটি লওঁ। তাৰপিছত কেনেকৈ বনাওঁ কি কৰোঁ দেখাই থাকিম। এইখিনি মাংস লোকেল মুৰ্গী হ'লে বেছি ভাল। লোকেল মুৰ্গী নাপালে এইটো কাৰণে ব্ৰইলাৰকে লৈ আহিছে। তো মাংসটো ভাল আছে। ব্ৰইলাৰ হ'লেও আপোনাৰ ডাঙৰ ব্ৰইলাৰ যোনটো হয় ন, 2 কেজি 2.5 কেজি ওজনৰ যোনটো ব্ৰইলাৰ থাকে, সেই ব্ৰইলাৰ মাংসটো খাবলৈ ভাল লাগে ঠাৰি কচুৰ লগত, মানে বৰকচু বাগুৰ লগত। লোকেল মুৰ্গী হ'লেতো কথাই নাই আৰু। বনাম আজি আপোনালোকক দেখাম মই। ওলাইছোঁ ৰেডি কৰি লৈছোঁ। চাই থাকক কোনটো প্ৰচেছত কাটো। এনেই খজুৱাই বুলি ভয় খায় মানুহে, কাটিব জানিলে নখজুৱাই। কিন্তু আপোনালোকে চাই থাকক। কিন্তু এনেকৈ কাটিব ধৰিলে সজাব পাৰে বৰকচুটো। এনেকৈ থিয়ে থিয়েকৈ লৈ পেলাই
থৈ লৈ পেলাই আপোনালোকে এনেকৈ কৰি দিব। মোক কিন্তু বহুতক বোলে কচু বুলি ক'লে গা খজুৱাই বা হাত খজুৱাই, মোক কিন্তু কচু যিমান যি কচুৱে নহয় মোক একদম নখজুৱাই দেই। মোৰ মানে সবচে প্ৰিয় হৈছে কচু, বাগু কচু হওক লাগে আলু কচু হওক, কচু ক'লে মোৰ মানে জম। क्या हुआ? नहीं मिला? तुम जाओ भैया को अच्छे से पूछो, भैया कहाँ रखा, ऐसे पूछो भैया को। মানে এটা ল'ৰা আছে, ল'ৰা মানে ভিডিঅ'ত দেখিছে যোনটো ল'ৰা মোৰ লগত অথনি ৰাতিপুৱা হিন্দীৰে কথা পাতিছে, সেই ল'ৰাটো আমাৰ ঘৰত আহিছে। হিন্দী ভালকৈ নাজানো ক'বলৈ, বুজি পাওঁ ক'বও জানো, তথাপিও আমি নোকোৱাও ইমান লাগি ধৰে। তাৰ লগতে অলপ চলপ হিন্দী কৈ থাকিব লাগে মাজে মাজে। বেচেৰাটো কি ক'ব আৰু ন, মাক দেউতাক নাই, সেয়াই আৰু মৰম লাগে, তাক বহুত মৰম লাগে দেখিলে। লৈ আহোঁ মাজে মাজে, আমাৰ ল'ৰাটোৰ লগতে খেলা ধূলা কৰে, খেলি আছে এতিয়া। সি বোলে জিচিবিখন বিচাৰি পোৱা নাই, তাকে সুধিছে মাম্মী জিচিবি কাহাঁ হে। আমাৰটোৱে আকৌ লুকাই থৈ দিছে। সিহঁতৰ আৰু সৰু পোৱালি নহয়, এতিয়াই মিলিব, এতিয়াই যুদ্ধ লাগিব দুইটাই। কিছে সিহঁতক কান্দ দেখিলে ভালো লাগে। কচুবিলাক এনেকৈ কৰি লৈছোঁ, অলপ চাই কাটিব আৰু নধৰিব পাৰে আপোনালোকক। মোক বাৰু নধৰে জাহা তাহাকৈ কচু, কিছু এনেকৈ কৰিব নোৱাৰোঁ। বছৰত এবাৰ মোৰ বৰকচু বাগু খোৱা হয় আৰু দেই। মানে বৰকচু বাগু খালে কি জানেনে, পূৰা জাল দি খাব লাগে। চৰ্দি কাহ গা বিষ জ্বৰ এনেকৈ থাকিলে পূৰা জালুক জলকীয়া এইবিলাক দি খালে আপোনাৰ মুৰ্গী মাংসৰ লগত গা বিষ আৰু যদি মানে আপোনালোকৰ চৰ্দি কাহ এইবিলাক ভাৱ থাকে দূৰ হৈ যায়। মানে মই নিজে বেলেগৰ হ'বনে নহয় নাজানো, কিন্তু মোৰ হয় আৰু সেইকাৰণে মই বছৰত এবাৰ খাওঁৱে মানে কচু জাল দিয়া কচু। আমাৰ ইফালে খায় বহুত লোকে, কিন্তু জেগা ল'লে নাখায় নেকি বৰকচু বাগু। বহুতে মানে নাজানে কেনেকৈ খাব, মোৰ লগৰকেইজনী নাজানে, সেইকাৰণে সোধে কেনেকৈ বনাই কেনেকৈ খায়। সেয়াই আৰু এনেকৈ বনাম আজি। তো ছেকেণ্ড পিচটো কাটিবলৈ আৰম্ভ কৰিছোঁ, চাই থাকক আপোনালোকে মোৰ লগতে। আপোনালোকে চাই থাককতো বাৰে বাৰে হৈছে চাগে ন। ফাইনেলি কচু এই হেৰিখিনি গুচোৱাটো হৈ গ'ল মোৰ। কি কোৱা, কচু যোনটো ওপৰৰ বাকলটো থাকে চচটো গুচোৱা হৈ গ'ল। তাৰপিছত এইখিনি কাটিব লাগিব আৰু সেইখিনি দেখাই আছোঁ। এইখিনি পেলাই থৈ আহোঁ, তাৰপিছত এইখিনি কেনেকৈ কাটিম সেইখিনি আপোনালোকক দেখাই আছোঁ, চাই থাকিব। ইয়াৰ আকৌ কাটা এটা চিষ্টেম আছে, মানে কি আপোনাৰ এই বস্তুটো লৈ পেলাই এইটো লৈ পেলাই আপোনালোকে এনেকৈ ৰাখিব, ভালকৈ ধৰি দিব, তেতিয়া হাতত নালাগে, মানে নখজুৱাই। ৰ'ব প্ৰথমে এইখিনি পেলাই থৈ আহোঁ হা, তাৰপিছত কাটা আপোনালোকক ভালদৰে দেখাই আছোঁ। মই এতিয়া ইয়াত কাটিব ওলাইছোঁ, এইটো বাচনত থৈছোঁ আৰু ইয়াত এনেকৈ নধৰে, এনেকৈ কাটিব আপোনালোকে, তেতিয়া হাতত নধৰিব। দেখিছে ন কেনেকৈ কাটিছোঁ, ধৰিব পাৰিছেনে? এই বস্তুটো এনেকুৱা হৈ যাব আৰু পিচবিলাক এনেকুৱা হৈছে পাতলা পাতলা। কচু কাটি হৈ গ'ল, এইখিনি এতিয়া ধুই আনোঁ। এইখিনি ধুই আনি কি কৰিম আপোনালোকক দেখাই আছোঁ, চাই থাকিব। শাক ধুই আনিলোঁ আৰু এইফালে মাংস ধুই আনিলোঁ। প্ৰথমে মই এইখিনি বইল কৰি ল'ম, খাৰ দি পেলাই, ক'লা খাৰ দি জুইত বইল কৰি ল'ম। তাক কেৰাহী ওলাই লৈছোঁ আৰু মই বাহিৰৰ চৌকাত জুই লগাই থৈছোঁ। জুইত বইল কৰি থকালে আৰু মাংসখিনি ভাজি ল'ম। দেখাই আছোঁ আপোনালোকক আজিৰ ৰেচিপিটো, কেনেকুৱা পায় মোক জনাব। এয়া জুইত মই এতিয়া কেৰাহী বহাই দিলোঁ। কেৰাহী আমাৰ গৰম হ'ল,
এতিয়া ইয়াত কচুখিনি ঢালিম আৰু তাত কলাখাৰ দি বইল কৰি ল'ম। প্ৰথমতে শাকখিনি ঢালিলোঁ। এতিয়া কিন্তু বহুত দেখিছে দেই, অলপ পিছত যেতিয়া জহি যাব তেতিয়া অকণমানহে হৈ থাকিব। ইয়াত এতিয়া খাৰ দিম। ইয়াত এতিয়া মই কলাখাৰ দিম। এতিয়া এইদৰে সিজিবলৈ দিম। সিজাৰ পিছত আৰু কি কৰোঁ চাই থাকিব। এইখিনি কিন্তু অকণমান হৈ যাব দেই। এইখিনি বইল হৈছে আৰু শুকাই গৈছে দেখিছেনে? তেতিয়া পূৰা চৌটো মানে কেৰাহীটো ফুল হৈ আছিলে, এতিয়া পূৰা জহি গৈছে আৰু হৈ যাব আৰু 10 মিনিট 15 মিনিটৰ ভিতৰত হৈ যাব। দেখিছে কচুখিনি লাষ্টত সিজি কেনেকুৱা হৈ গ'ল। এইখিনি মই এতিয়া এটা বাচনত ওলাম আৰু এইখিনি আকৌ এবাৰ মই ধুই ল'ম। ধুই লৈ অহাৰ পিছত আপোনালোকক দেখাই আছোঁ। মাংসত দিবলৈ এয়া মই পিঁয়াজ কাটি লৈছোঁ, তেজপাত, ধনিয়া, ইফালে গুড়া মছলা আপোনাৰ জিৰা, ধনিয়া পাউডাৰ, মিট মছলা, গৰম মছলা চব আছে ইয়াত। আৰু ইয়াত মেইন হৈছে কচু জালৰ হেৰিটো কি জানে? জালুকৰ গুড়া আৰু শুকান গুড়িটো। মই কিন্তু অকণমান ভাজি লৈ আমাৰ এইটোতে খুন্দিছোঁ আমাৰ এইটোত খুন্দিছোঁ। আৰু মেইন নহৰু আদাখিনি দিব আছে। তাৰপিছত মই এইখিনি ভাজি ল'ম, তাৰপিছত কচুখিনি ঢালিম। চাই থাকক, এইখিনি মাংস ধুই থৈ দিছোঁ। মাংসখিনি ভাজি লৈছোঁ এতিয়া অলপ। ইয়াত নহৰু আদা আৰু গুড়া মছলাখিনি দি অলপ ভাজি লৈছোঁ। ভাজি যেতিয়া ব্ৰইলাৰ মাংসৰ পৰা যোনটো পানী ওলাব ন, সেই পানীটো শেষ হোৱাৰ পিছতহে মই কচুখিনি ঢালি দিম। এইখিনি ভাজা হৈ গৈছে আৰু এতিয়া মই ইয়াত কচুখিনি ঢালি দিম। চাই থাকক, ভাজাটো হৈ গৈছে। এতিয়া যোনখিনি মই বইল কচু ধুই থৈ দিছিলোঁ ছাইডত, এয়া কচুখিনি ঢালি দিম মই এতিয়া তাৰ ওপৰতে। এনেকৈ মিলাই দিম। কচুখিনি দিয়াৰ পিছত আৰু 10 মিনিটমান এনেকৈ থাকিব দিম। 10 মিনিটমান থকাৰ পিছত ইয়াৰ ওপৰত ঠাণ্ডা পানী নিদিব আপোনালোকে। 10 মিনিটমান থকাৰ পিছত ইয়াৰ ওপৰত আপোনালোকে ঠাণ্ডা পানী নিদিব, গৰম পানী দিব। মই গেছত গৰম পানী বহাই থৈ দিছোঁ। 10 মিনিটৰ পিছত ইয়াত মই গৰম পানী দিম। আৰু এটা কথা, ইয়াত মই যেতিয়া মছলাখিনি তেলত দিছিলোঁ ন, ভাজি লৈছিলোঁ পিঁয়াজ, নহৰু, আদা এইবিলাক চব, তাত কিন্তু জালুকৰ গুড়া, জলকীয়া গুড়া দিয়া নাই। এতিয়াহে জালুকৰ গুড়া আৰু জলকীয়া গুড়াটো আপোনালোকে ইয়াতে এড কৰিব। 10 মিনিটৰ পিছত দেখিছে ধুনীয়াকৈ তেলবিলাক ওলাবলৈ ধৰিছে। আৰু মই ইয়াত এতিয়া গৰম পানী ঢালিম। আপোনালোকে কিমানটো গ্ৰেভিহে কৰে নে জুলীয়াহে কৰে, এইটো আপোনালোকৰ কথা। মই বেছি জুলীয়া নকৰোঁ, অলপ গ্ৰেভি কৰিম। সেইকাৰণে মই হিচাপত পানী মানে কি মাংস বা কচু এইখিনি ভিজোৱাকৈ দিছোঁ আৰু অনুমান কৰিব পাৰিছেনে কিমানটো পানী দিছোঁ। কালাৰটো ধুনীয়া আহিছে, গোন্ধও ধুনীয়া আহিছে, ভাল লাগিব খাই। গোন্ধতে ক'ব পাৰি নহয় ভাল লাগিব নালাগে, হয়নে নহয়? যোনসকলে ৰান্ধনি নিশ্চয় গম পায়। কালাৰ যেতিয়া ভাল হ'ব নিশ্চয় খাবলৈ টেষ্টি হ'ব, হয়নে নহয়? ফাইনেলি মোৰ কচু আঞ্জা হৈ গ'ল। ইয়াত মই ধনিয়া পাত এড কৰিব থাকিলোঁ, এতিয়া ধনিয়া পাত এড কৰি দিম। ধনিয়া পাত এড কৰিলোঁ, এতিয়া গোন্ধ ধুনীয়া আহিছে। এতিয়া আৰু খোৱাহে জুতি। যদি আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে অকণমান মৰম চেনেহ দিবচোন। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ আৰু এটা নতুন ব্লগ অনা প্ৰতিশ্ৰুতিৰে। বাই।